হস্তিনাপুৰত এদিন ৰজা যুধিষ্ঠিৰৰ মনত বনত থকা আত্মীয় স্বজনক দেখা কৰিবৰ বাবে মন গ'ল। সকলো পাণ্ডৱৰ লগতে কিছুমান নাগৰবাসীও গ'ল, যিয়ে ধৃতৰাষ্ট্ৰক দৰ্শন কৰিব বিচাৰিছিল। পাণ্ডৱসকলে নিজৰ সেনা তথা নগৰবাসীৰ লগত গৈ সেই স্থান পালেগৈ য'ত ধৃতৰাষ্ট্ৰ, গান্ধাৰী, বিদুৰ, কুন্তি আৰু সঞ্জয় আছিলগৈ। যুধিষ্ঠিৰে তেওঁলোকক দেখা পাই বহুত প্ৰসন্ন হ'ল যদিও মুনিৰ বেশেৰে নিজৰ আত্মীয় স্বজনক দেখা পাই মনত বহুত দুখ লাগিল। ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তিয়েও নিজৰ আত্মীয় স্বজনক দেখা পাই মনতে বহুত ভাল পালে। যেতিয়া যুধিষ্ঠিৰে বিদুৰক দেখা নাপাই ধৃতৰাষ্ট্ৰক বিদুৰৰ বিষয়ে সুধিলে, তেতিয়া ধৃতৰাষ্ট্ৰই ক'লে যে তেওঁ কঠোৰ তপস্যাত বিলীন হৈ আছে। তেতিয়া যুধিষ্ঠিৰে দেখিলে যে বিদুৰ তেওঁলোকৰ ফালে আহি আছে, কিন্তু আশ্ৰমত ইমানবোৰ মানুহ দেখি বিদুৰ পুনৰ উভতি গ'ল। যুধিষ্ঠিৰে তেওঁক লগ পাবৰ বাবে তেওঁৰ পিছে পিছে দৌৰিলে। তেতিয়া অৰণ্যৰ মাজত এজোপা গছৰ তলত বিদুৰক থিয় হৈ থকা দেখা পালে, আৰু সেই সময়তে বিদুৰৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই গৈছিল, আৰু সেই প্ৰাণবায়ু যুধিষ্ঠিৰৰ শৰীৰত বিলীন হৈছিল। যেতিয়া যুধিষ্ঠিৰে দেখিলে যে তেওঁৰ শৰীৰত প্ৰাণবায়ু নাই, তেতিয়া তেওঁৰ মৃতদেহটো সৎকাৰ কৰিবৰ বাবে নিৰ্ণয় ল'লে। তেতিয়াই আকাশবাণী হ'ল যে বিদুৰে সন্ন্যাস ধৰ্ম পালন কৰি আছিল, সেইবাবে তেওঁক দাহ কৰাটো উচিত নহ'ব। যুধিষ্ঠিৰে সেই সকলোবিলাক কথা ধৃতৰাষ্ট্ৰক ক'লেহি। সেই ৰাতি সকলোবিলাক বনতেই পাৰ কৰিলে। পিছদিনাখন ধৃতৰাষ্ট্ৰৰ আশ্ৰমলৈ মহৰ্ষি বেদব্যাস আহিল। যেতিয়া তেওঁ গম পালে যে বিদুৰদেৱে ইতিমধ্যে প্ৰাণত্যাগ কৰিলে, তেতিয়া তেওঁ সকলোকে ক'লে যে বিদুৰ ধৰ্মৰাজ অৰ্থাৎ যমৰাজৰ অংশ হয়, যুধিষ্ঠিৰো স্বয়ং যমৰাজৰে অংশ, আৰু সেয়ে বিদুৰৰ প্ৰাণবায়ু যুধিষ্ঠিৰৰ শৰীৰত বিলীন হৈ গ'ল। তাৰ পিছত মহৰ্ষি বেদব্যাসে ক'লে যে আজি মই তোমালোকক মোৰ তপস্যাৰ প্ৰভাৱ দেখুৱাম, তোমালোকৰ যি ইচ্ছা তাকে তোমালোকে চাব পাৰিবা। তেতিয়া ধৃতৰাষ্ট্ৰ তথা গান্ধাৰীয়ে যুদ্ধত মৃত্যু হোৱা নিজৰ পুত্ৰসমূহ তথা কুন্তিয়ে কৰ্ণক চাবৰ বাবে ইচ্ছা প্ৰকট কৰিলে। দ্ৰৌপদীয়েও নিজৰ পৰিয়ালৰ আত্মীয় স্বজন তথা নিজৰ পুত্ৰক চাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিল। তেতিয়া ব্যাসদেৱে ক'লে, যুদ্ধত মৃত্যু হোৱা যিমান বীৰ যোদ্ধা আছে সকলোবোৰকে আজি দেখা পাবা। এনেকৈ কৈ মহৰ্ষিয়ে সকলোবিলাককে গংগাৰ পাৰলৈ যাবলৈ ক'লে। মহৰ্ষি বেদব্যাসে কোৱাৰ দৰে সকলো গংগাৰ পাৰত উপস্থিত হ'লগৈ আৰু ৰাতি হ'বৰ বাবে অপেক্ষা কৰি ৰ'ল। ৰাতি হোৱাত মহৰ্ষি বেদব্যাসে গংগা নদীলৈ নামি পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ সকলো মৃত বীৰসকলক আহ্বান জনালে। অলপ সময় পিছতে ভীষ্ম, দ্ৰোণাচাৰ্য, কৰ্ণ, দুৰ্যোধন, দুঃশাসন, অভিমন্যু, ধৃতৰাষ্ট্ৰৰ সকলো পুত্ৰ, ঘটোৎকচ, দ্ৰৌপদীৰ 5 পুত্ৰ, ৰজা দ্ৰুপদ, ধৃষ্টদ্যুম্ন, শকুনি আৰু শিখণ্ডীকে আদি কৰি সকলো বীৰ পানীৰ পৰা ওলাই আহিল। সেইসকলৰ কাৰোৰে মনত কোনো প্ৰকাৰৰ অহংকাৰৰ ভাৱ তথা ক্ৰোধ নাছিল। মহৰ্ষি বেদব্যাসে তেওঁলোকক চাবৰ বাবে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক দিব্য নেত্ৰ প্ৰদান কৰিলে। নিজৰ মৃত পৰিয়াল তথা আত্মীয়ক দেখা পাই সকলোৰে মনটো বিষাদেৰে ভৰি পৰিল। নিজৰ আত্মীয় স্বজনৰ সৈতে গোটেই ৰাতি অতিবাহিত কৰি সকলোৱে মনত সন্তোষ লাভ কৰিলে। মহৰ্ষি বেদব্যাস তাত উপস্থিত হৈ বিধৱা স্ত্ৰীসকলক উদ্দেশ্যি ক'লে, যিয়ে নিজৰ স্বামীৰ লগত যাব বিচাৰিছা তেওঁলোকে গংগা নদীত এবাৰ ডুব লগাওক। তেতিয়া যিসকলে নিজৰ স্বামীৰ লগত যাব বিচাৰিলে তেওঁলোকে সকলোৱে গংগাৰ নদীত ডুব মাৰিলেগৈ, আৰু তেওঁলোকে নিজৰ শৰীৰ এৰি স্বামীৰ লগত গতি কৰিলে, আৰু এনেদৰে সেই অদ্ভুত ৰাতিটোৰ সমাপ্তি ঘটিল।